গাইছ আজি আমি গৈ আছোঁ ৰাণী নাল্লাপাৰা আৰু লগতে আমাৰ বেছিকৈও অহা নাই আজি 4জন হৈছোঁ আমি বাকী কেইজনৰ বৰ ভাগৰ লাগিছে বোলে আৰু একদম চলি আছে 3rd গেট 4th গেটৰ চাকৰিও লাগে সিহঁতক আমাকো চাকৰি লাগে কিন্তু চাকৰি চেষ্টা কৰিলোঁ পোৱা যোৱা নাই বাকী আজি অলপ ফুৰিব আহিলোঁ আমি মৰ্ণিং চাওকচোন মোৰ দাদাহঁতক এইকেইজন যাই আছে আগে আগে তো আজি ভিডিঅ'টো চাই থাকোঁ এয়া ভিডিঅ' দেখিছে না আজি আমাৰ অকল পাহাৰীয়া এলেকা মাজে মাজে এইবিলাক খেতি পথাৰ হয় খেতি পথাৰৰ মাজেদি এইবোৰ ৰাস্তা বনাইছে ধুনীয়া পকী ৰাস্তা তাৰ মাজে মাজে আমি আহিছোঁ মানে বেটাৰ আৰু মই 4টা বজাত উঠাই লৈ আহিছোঁ সিহঁতক আহি গৈছে মোৰ বাবে এই দাদা দাদা তুমি আৰু কিবা কৈ দিয়কচোন আপুনি ক'বলৈ কিবা আছে না আহি ভাল লাগছে হয় নে নহয় অঁ আজি ভাল লাগছিলে না আহি ভাল লাগিছে দেখিছে না ভিউটো দেখিছে না আপোনালোকে চাওক চাই লওক ভিউটো আপোনালোকে এই বুঢ়া বয়সত আমাৰ ইমান জজ উঠছি কিন্তু চাইকেল সৰু পৰা চলাবা কইনাই কৈ আছে নালাগে চলাবা তথাপি আৰু চাইকেল চলাটো এৰি দিব নোৱাৰোঁ আমি পানী বতৰা নাইছোঁ ন আমাৰ ঘৰত যেনেকৈ পানী বতৰা থাকে পানী বতৰা নাইছোঁ বাঘো ওলাই বোলে ভয়ো লাগে মানুহো দেখা নাপায় আকৌ আমি 7জনে আছোঁ বুঝছো নেটক কাটা গেল হা খালা দে আর ইয়াতে আর নেট একেবারে নাপায় আর কেমন টাইম হিসাব চাচোন মিনাল কেমন টাইম হিসাবচোন যাও টাইমটা চাচোন 5:46 ইমান আন্ধাৰ মুখ চুখ মেলি দিছোঁ ৰ মই জাগা দেখা পাই হা কেম্পিং কৰিব মন যায় কিন্তু গল্টা মাৰি উলিয়াই দিব আমি এখেত দাদাটোৱে আমাক দেখাই দিছে বৰ ধুনীয়া জেগা বোলে আছে বোলে আমাৰ ঘৰৰ ওচৰতে দাদাকৰ মুখখন দেখাই দিয়া কয় আপুনি মজা জেগা কয় আমি মেঘালয়ে পাই গেলোঁ সেইটো কি হয় ঘৰ নাই হেৰি যা কিয় অলপ চাওঁ যো আমি ফাইনেলি মেঘালয় পাই গ'লোঁ মেঘালয় আৰু বেছি জোৰো এটা পাৰব নহয় মাৰিব কটাই চুবুৰা মানুহ আছে নিজৰাটো দুখীয়া নিজৰা বুলি নেহৰু খাগিয়া এটা দুখীয়া নিজৰা নামটো আমি দিলোঁ এটাৰ নামটো দুখীয়া নিজৰা আৰু আমি যিমান ওপৰত যাই থাকিম মানে পাহাৰ পাই থাকিম সেইকাৰণে আমি নাযাওঁ গেটটো নেপেলাইতো এইটো মেঘালয় ফৰেষ্ট অফিচ গেট বেছি বগা মোৰ তাত দিয়াৰ লগে লগে ফটোখন দিয়ে অলপ ফটোখন মোৰখন ঠিকে আছে
কি দেখাম আমি আর গাঁৱলীয়া ল'ৰা এই জংঘল দেখাবলৈ পানী বতৰা দেখাব লাগিব সৰু সুৰা কটি চটি ধোৱা নদী আছে এইগিলা দেখাব লাগিব কি দেখাম বাচ্ছা এই ভাঙা চাইকেল কেইখন লৈ কিনে যাওঁ ইমান দূৰ আপোনালোকে যদি এটা লাইক এটা কমেণ্ট নকৰা কেনে লাগে ভাল নালাগে না কিবা এটা নিশ্চয় কৰিব লাগে লাইক দৰকাৰ নাই সাবস্ক্ৰাইব দৰকাৰ ছাবস্ক্ৰাইবে নকৰে যদি আপোনালোকে ভিউজ চাব লাগে ইমান কষ্ট কৰি যাওঁ এই চাইকেলত এইখিনি মডিফাই কৰি লৈছোঁ তাৰপিছত আছে কিয় আকৌ বেতাল দাক কপি কৰিছোঁ মই মোৰ মৰমৰ বান্ধু আৰু লগতে এইটো আছে আমাৰ নিকাশৰ দা পুলক নিকাশৰ দা কি ক'ম আচ্ছা আচ্ছা ক'ব লাগে একো নাই ভাষাৰ মই নৰোঁ আৰু ভাগৰি গৈছোঁ মানুহে দুৰ্বল হৈ গৈছোঁ আমাৰ দাদাৰ চাকাটো পাম্প কম আছে অলপমান পাম্প মাৰি ল'লা দাদাই দাদা বল দিয়ক আপুনি বল দিয়কচোন আপুনি বল দিলে যাব পাম্পটো একে গেটটো পেলাই ৰাখে ডাঙৰ গাড়ী আহিলে গেটটো উঠাই দিয়ে আৰু লগতে চেকিঙো কৰে কোনোবা কাঠ চাঠ আনিব পাৰে বা আমাৰ অসমৰ মানুহ মেঘালয়ত গ'লে চেক কৰে আৰু মেঘালয়ৰ মানুহ আহিলে চেক কৰে অসমলৈ আৰু ইয়াতে পাৰ চৰাই পুহিছে পাৰ চৰাইক আধাৰ দি আছে প্ৰণৱ নেকি আমি মেঘালয়ত শুনিছোঁ এই মেছেজটো আহিছে এইটো মেছেজ আমি অলপমান আগুৱাই গৈ আছোঁ তাত এখন চাহ দোকান আছে বুলি কৈছে 4টা বজাতে ওলাইছোঁ অলপমান ভোক লাগিছে বহুতখিনি ভোক লাগিছে অলপমান বহুত ভোক লাগছে আগুৱাই যাওঁ চাহ দোকান আছে চাহটো আমি খাই লওঁ বাকী আহি আছে মোৰ লগৰ দাদাহঁতো দোকান চালোঁ চাহ নবনা বুলি ইয়াতে এইখন দোকানখন অলপ আকৌ গেলি যাবি এনেকুৱা সেই কাঠ বেপাৰী এমাখানে অলপ উঠিব আৰু একো নাই চাবলগীয়া একো নাই ইয়াতে অকল পাহাৰ উঠিব লাগিব খেৰাকেইখন বিয়াব লাগিব বেলেগ একো কাম নাই খা আগত মোৰ দাদাজন গৈছে আৰু মই যাব নোৱাৰিলোঁ মোৰ ভৰিখন বিষাই গৈছে আৰু ভাগৰ লাগিছে ইয়া আমি পুৰা হৈ গ'ল আৰু বেছি ওখ হয় আমি যাব নোৱাৰোঁ বহুত ভাগৰ লাগিছে আৰু লগতে আমাৰ টাপিলা চাপিলা বিষাই গৈছে আমি আৰু যাব নোৱাৰোঁ বহুত ওখ হয় লগতে আজিৰ ভিডিঅ'টো আৰু ইমানতে এৰিলোঁ ভিডিঅ'টো চাই যদি ভাল লাগে নিশ্চয় লাইক এটা দিবি আৰু কাৰণ পুৱাই কষ্ট কৰি আহিছোঁ তোন আৰু এতিয়া আমি দুটামান ফটো উঠি লওঁ গোটেইকেইজনে আমি লগ লাগি এতিয়া দুটামান ফটো উঠি লওঁ ফটোটো উঠি কিনে ঘৰলৈ যাবলৈ ৰেডি হওঁ তো গাইজ মজা 2 3 go Durat mari জীবন গাইস
চাই লওক না মোৰ টায়াৰটো কি হৈ গ'ল ও মাই গড চাই লওক না টায়াৰটো মোৰ কি হৈ গৈছে উপায় নাই আপোনালোকৰ বাবে মই ওলাই আহিছোঁ ভিডিঅ'বোৰ খালি চাব লাইক কৰিব সেই পইচা দি লাগে কিনি ল'ব পাৰিম এতিয়া আমি চবখিনি কৰা হৈ গ'ল চাইকেলো টায়াৰ চাৰ হৈ গ'ল আৰু এনজয়টো কৰিলোঁ এনজয় কৰিবলগীয়া আছিল সময় কৰিলোঁ এতিয়া আমি ঘৰলৈ যাওঁ বাই বাই এয়া আমি আহি বৰিহাটত চাহৰ দোকান পাই গ'লোঁ চাহটো খাই লওঁ আমি ইয়াতে ঠাণ্ডাও খাম চাহো খাম ঠাণ্ডা লওঁ আমাৰ চাহ পানী খাই লোৱা হৈ গ'ল আমি ঘৰলৈ গৈ আছোঁ আজি ভিডিঅ'টো ইমানতে এৰিলোঁ বাই বাই